এজন মানুহ যাৰ হাতত কোনো যন্ত্ৰপাতি নাই, নাছিল কোনো ধন সম্পত্তি, কিন্তু আছিল উদ্যম সংকল্প। এজন সাধাৰণ মানুহে কেনেকৈ অসম্ভৱ কামকো সম্ভৱ কৰি তুলিলে, আজিৰ এই ভিডিঅ'খনত আমি জানিম দশৰথ মাঝিৰ জীৱনীৰ কথা। নমস্কাৰ, মই বিজয় পানিক আৰু আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। দশৰথ মাঝি থকা গাঁওখনত 300 ফুট উচ্চতাৰ এটা ডাঙৰ পাহাৰ আছিল আৰু এই পাহাৰত পাৰ হৈ গাঁৱৰ মহিলাসকলে প্ৰায় তাত পানী আনিবলৈ অহা যোৱা কৰিছিল। গাঁওখনত কোনো ধৰণৰ স্কুল, হস্পিটেল, বিজুলীৰ ব্যৱস্থা নাছিল। গাঁৱৰ অৱস্থা দেখি দশৰথে অতি কম বয়সত 193 কিলোমিটাৰ খোজকাঢ়ি কাম কৰিবলৈ তেওঁ ধনবাদ চহৰলৈ গুচি আহে। সৰু বয়সতে দশৰথে কয়লা খাদানত কাম কৰি আছিল। বছৰ কাম কৰাৰ পাছত পুনৰ নিজৰ গাঁও গেহললৈ ঘূৰি আহে আৰু খেতি বাতিৰ মজুৰিৰ কাম কৰিবলৈ লয়। কিন্তু ইয়াতো কোনো ধৰণৰ উপাৰ্জন কৰিব নোৱাৰিলে। দশৰথে গাঁও ঘূৰি অহাৰ পাছত তেওঁৰ বিয়া হয় আৰু তেওঁৰ পত্নীৰ নাম আছিল ফাগুনী দেৱী। বিয়া হোৱাৰ পাছত তেওঁৰ 2টা সন্তান জন্ম হয়। দশৰথৰ পৰিয়ালৰ ওপৰত চিন্তা আৰু গাঁওখনৰ পাহাৰ এটা ডাঙৰ চট্টান, সদায় তেওঁৰ মনত এটাই প্ৰশ্ন উদয় হৈছিল। গাঁওখন সম্পূৰ্ণ অজাতীয়, বেলেগতকৈ বেলেগ আছিল। গাঁওখন হস্পিটেলৰ নামত কোনো সুবিধাই নাছিল। গেহলৰ পৰা 40 কিলোমিটাৰ দূৰত এখন হস্পিটেল আছিল। হস্পিটেলখনৰ নাম আছিল ৱাজিৰগঞ্জ। সেই হস্পিটেলখন পাবলৈ হ'লে খোজকাঢ়ি পাহাৰ পাৰ কৰিবলগীয়া হৈছিল। আম ভাষাত ক'ব গ'লে সেই গাঁওখনৰ মূল সমস্যা আছিল সেই পাহাৰখন। এতিয়া আহিল 1960 চনৰ কথা। দশৰথে এদিন পাহাৰৰ পাছফালে কাম কৰি আছিল আৰু তেওঁৰ সন্তান 2টা চোতালতে খেলি আছিল। ফাগুনী দেৱী পাহাৰ পাৰ কৰি পানী আনিবলৈ মূৰত ডাঙৰ কাঁহী লৈ পাহাৰ উঠিব লাগে আৰু পাহাৰ নামিব লাগে। 300 ফুট উচ্চতাৰ পাহাৰ। আগতো তেনেকুৱা বহু ঘটনা ঘটিছে যি এই ৰাস্তাত অহা যোৱা কৰে। কিন্তু ফাগুনী দেৱীৰ এই কাম সদায়ে আছিল। এদিন ফাগুনী পাহাৰ পাৰ কৰি পানী লৈ আনোতে তেওঁৰ ভৰি পিছল খালে আৰু পিছল খাই তেওঁ পাহাৰৰ পৰা বাগৰি পৰি তলত পালেহি। ফাগুনীৰ এনে অৱস্থা দেখি গাঁওখনৰ এজনে দৌৰি দৌৰি গৈ দশৰথক খবৰ দিয়ে। দশৰথে কেইবা কিলোমিটাৰ দৌৰি আহি দেখিলে যে তেওঁৰ পত্নী পোৱাৰ আগতে তেওঁ প্ৰাণ ত্যাগ দিছে। দশৰথে জানিছিল তেওঁৰ মৃত্যু নোহোৱাৰ আগতে পালেও 40 কিলোমিটাৰ দূৰত্ব হস্পিটেল আৰু কান্ধত তুলি পাহাৰ পাৰ কৰাটো অসম্ভৱ বুলি ভাবিছিল। তেওঁৰ পত্নীৰ এনেকুৱা অৱস্থা দেখি দশৰথৰ মনোবল ভাঙি গ'ল। বহুতে কয় দশৰথৰ জীৱন ইয়াৰ পৰা সমাপ্ত হ'ব বুলি, কিন্তু দশৰথৰ জীৱন ইয়াৰ পৰা আৰম্ভ হৈছে। দশৰথে তেওঁৰ পত্নীক অন্তিম সংস্কাৰ কৰাৰ পাছত দশৰথে সকলো চৰকাৰী বিষয়া কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰী বিষয়াক অনুৰোধ কৰে যাতে ৰাস্তা এখন বনাই দিলে দিনক যাতে মোৰ পত্নীৰ দৰে কাৰো জীৱন যাতে ত্যাগ দিব লগা নহয়। আৰু চৰকাৰে কথাখিনি গুৰুত্ব নিদিলে। দশৰথে সেই কথা বুজি উঠিল যে চৰকাৰে এই কামখিনি কৰাবলৈ বহুত অসম্ভৱ হৈ পৰিব। দশৰথে গাঁৱৰ মানুহখিনিৰ লগত কথা পাতিলে, কিন্তু কোনো সহযোগ নিদিলে। দশৰথে খুদ আগৰ সিদ্ধান্ত তেওঁ নিজেই ল'লে আৰু ইয়াৰ পৰা আৰম্ভ হ'ল মেন অৱ নেচাৰ। দশৰথে তেওঁৰ পত্নী মনৰ কথা মনত কৰি তেওঁ পাহাৰৰ মাজভাগে কটাৰ সিদ্ধান্ত ল'লে। আপোনালোকে নিজেই ভাবি চাওক, পাহাৰ এখন কাটিবৰ কাৰণে নাই কোনো যন্ত্ৰপাতি, নাই কোনো মেচিন। তথাপিও তেওঁৰ মনত যিটো সংকল্প আছিল, এই সংকল্প তেওঁ থিৰাং কৰি লৈছিল আৰু পাহাৰ কাটিবৰ কাৰণে তেওঁ আগবাঢ়িছিল। তেওঁৰ হাতত মাত্ৰ এটা হাতুৰি আৰু চেনি আছিল, কিন্তু মন মজবুত কৰি থৈছিল। চন 1960 চনত তেওঁ পাহাৰ কাটিবলৈ আৰম্ভ কৰে। তেওঁ পাহাৰখন চাই অনুভৱ কৰে, যদি পাহাৰখন নথকা হ'লে মোৰ পত্নী জীৱন ত্যাগ নকৰিলে হয়। তেওঁ সদায় পাহাৰৰ ওপৰত উঠি যায় আৰু পাহাৰ কাটে। মানুহে তেওঁক চাই হাঁহে আৰু 2-3 দিনত ভাগৰি ঘূৰি আহিব বুলি কয়। দশৰথৰ কোনো ধৰণৰ উন্নত সঁজুলি নাছিল, কিন্তু পাহাৰ কেনেকুৱা কাটিব লাগে তেওঁ জানিছিল। তেওঁ ডাঙৰ ডাঙৰ শিলবিলাকৰ তলত জুই লগাই দিছিল আৰু যেতিয়া শিলবিলাক পূৰা গৰম হৈ গৈছিল তেতিয়া তাত তেওঁ পানী দিছিল আৰু পানী ঢালি দিয়াৰ ফলত শিলবিলাকে টুকুৰা টুকুৰা ভাঙি গৈছিল আৰু তাৰ ফলত তেওঁলোকে চিনিৰে কাটিছিল। দশৰথৰ পাহাৰ কটা খবৰ লাহে লাহে গাঁওখনত বিয়পি পৰিল। তথাপিও কিন্তু গাঁৱৰ কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নাহিল। দিন মাহ বছৰ পাৰ হ'ল। দিনে ৰাতে বৰষুণে দিন দেখি ইয়াক পাগল বুলিব ধৰিলে।
দশৰথে নিজৰ সুখ ত্যাগ কৰি গাঁওখনৰ চিন্তা কৰিহে কাম কৰি আছিল। গাঁৱৰ মানুহে তেওঁক বুজাইছিল এই পাহাৰ কটা কাম তেওঁ বাদ দিয়ে যেন। কিন্তু দশৰথৰ এটাই সংকল্প আছিল যে পাহাৰ কাটি তেওঁ যি প্ৰকাৰে হ'লেও ৰাস্তা এখন বনাব লাগে। 1960 চনৰ পৰা 22 বছৰ ধৰি পথৰ দৈৰ্ঘ্য প্ৰায় 110 মিটাৰ আৰু 300 উচ্চতা ফুট এখন পাহাৰ কাটি তেওঁ পথ বনালে। দশৰথ মাঝিৰ অৱদান চৰকাৰে স্বীকাৰ কৰে আৰু তেওঁক চৰকাৰে মাউণ্ট মেন হিচাপে নামেৰে কৰে আৰু পাছত তেওঁক মাউণ্ট মেন নামেৰে হিচাপে জনা যায়। 2007 চনৰ 17 আগষ্ট তাৰিখে বিহাৰৰ পাটনাত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ কৰ্মই সাহস আৰু নৱপ্ৰজন্মক প্ৰেৰণা দিয়ে। এইখিনি আছিল দশৰথ মাঝিৰ জীৱনী কথা আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। দশৰথ মাঝি বিহাৰৰ এটা মাউণ্টমেন আছিল আৰু সেই মাউণ্টমেণ্টৰ আজি সম্পূৰ্ণ বৰ্ণনা মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিছোঁ। ধন্যবাদ।